ভাৰতৰ ইলেকশ্যন কমিশ্যনে জাৰি কৰা 9টা পৰ্যায়ত ভোট গ্ৰহণ হ'ব। তাৰে অসমত হ'ব 3টা পৰ্যায়ত 7 এপ্ৰিল, 12 এপ্ৰিল আৰু 24 এপ্ৰিলত। আগেও হয়, সেইটো তেওঁলোকৰতো সময় নাই, কেতিয়াবা আগত হয় কেতিয়াবা পিছত হয়, বুজিছানে? এইটো উপায় নাই। আৰু এইটো বিহু অকল ইয়াতে নহয়, ক'ৰবাততো বিহু নহয়, কিবা পাঞ্জাৱতো হয়, বেলেগ বেলেগ ষ্টেটতো বিহু বুলি নহ'ব পাৰে। সেই সময়ত প্ৰায়বিলাক ষ্টেটতে বেলেগ বেলেগ থাকে। এতিয়া কি কৰিব? এতিয়াতো আৰু আমাৰ কেতিয়াবা বিহু হ'ব, কেতিয়াবা পূজা হ'ব, কেতিয়াবা ঈদ হ'ব, এইটোতো কৰিবই লাগিব, এইটো উপায়টো নাই। সেইকাৰণে এইটো আগেও হয় এতিয়াও হয়। এইটো মই আমিও কৈছিলোঁ বিহুৰ আগতে কৰিব পাৰোঁ, তেওঁলোকে এতিয়াতো কৰিব নাই পৰা। তো তেওঁলোকৰ বহুত ধৰণৰ অসুবিধা থাকে, আমি সদায় বিচাৰোঁ, কিন্তু আজিওতো নাই হোৱা, আগতেও নহয় কেতিয়াবা। অসমত কংগ্ৰেছে কিমান আসন পাব বুলি কৰা প্ৰশ্নৰ উত্তৰত শ্ৰী তৰুণ গগৈদেৱে কয়, সেইখন মই কেনেকৈ, মইতো টাৰ্গেট আছে মোৰ 14খন ল'বলৈ, 14খন মই নাপাব পাৰোঁ, কিন্তু মই আগতকৈ টাৰ্গেট কিন্তু মই এৰি দিয়া নাই। টাৰ্গেট মই একদম 14খনকৈ লাগি থাকিম। কাৰণ আমি যলৈকে গৈছোঁ মানুহৰ যিটো ৰেছপন্স এতিয়ালৈকে মানে ৰাহুল গান্ধীও আহিলে, আমিতো দেখিলোঁ, ৰোড শ্ব' কৰিলে, তাততো মানুহবোৰতো কংগ্ৰেছী মানুহ আনিব নোৱাৰোঁ, মই কথা এটা কৈছোঁ। তো ইয়াৰ পৰাই প্ৰমাণ হৈছে যে মানুহৰ আমাৰ প্ৰতি মানে আস্থা আছে। আৰু যিমানেই চিঞৰ বাখৰ নকৰক, AGP-য়ে হওক, BJP-য়ে হওক, AUDF-এ হওক, যে তেওঁলোকৰ ওপৰত ৰাস্তা মানুহৰ বাঢ়ি যোৱা নাই। কাৰণ তেওঁলোকৰ শাসনকালো অসমে দেখিলে, AGP-ও আছিল, BJP-ও কেন্দ্ৰত আছিল সেই সময়ত। আৰু আজি আসামৰ মাজৰ পাৰ্থক্য ইমান বেছি যে অলপ মানে প্ৰপেগেণ্ডা কৰিয়েই আমাৰ ভোট কাঢ়ি লৈ যাব নোৱাৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।